ইউটিউব চেনেললৈ আজি আপোনালোকক লৈ আহিছোঁ মই ৰেচিপিটো হৈছে খুৰমা ঘৰতে কম সময়তে কেনেকৈ বনাব পাৰি খুৰমা সেই তাৰে ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আমি ঘৰতে বনাইছোঁ খুৰমা বৌ আৰু মই গতিকে আপোনালোককো দেখাওঁ কেনেকৈ কম সময়তে ঘৰতে বনাব পাৰি খুৰমা আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অলপো স্কিপ নকৰিব যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে আপোনালোক যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহি থকা প্ৰতিটো ভিডিঅ'ৰ সৈতে আপোনালোকে নটিফাই হৈ থাকে আৰু ভিডিঅ'টো এতিয়া চাওক বলক ডাঙৰ কাপেৰে আমি ফাৰ্ষ্ট ল'লোঁ 2 কাপ ময়দা এতিয়া আমি দিলোঁ ৰিফাইন তেল আপোনালোকে যিমান দিয়ে ময়দাটো সেই পৰিমাণ অনুসৰি ৰিফাইন তেলটো দিব দি উঠি পানী নিদিয়াকৈ আগতে ৰিফাইন তেলেৰে সানি ল'ব দি এনেকৈ মুঠি মাৰি চাব মুঠি মাৰা গৈছেনে নাই যদি মুঠি মাৰা যায় তেতিয়াহ'লে গম পাব যে ৰিফাইন তেলটো জোখত হৈছে বনোৱাত ভাল হ'ব বুলি গম পাব তাৰপিছত আমি তেনেকৈ মাৰি উঠি পানীৰে মাৰিব আৰম্ভ কৰিলোঁ পানী দিলোঁ দি উঠি মাৰি এনেকুৱা হৈ গ'ল হয় আমি 4টা লাডু বনালোঁ ডাঙৰ চাই এতিয়া আমি বেলিম এইফালে আমি কেৰাহী বহাইছোঁ বহাই ৰিফাইন তেল দি দিছোঁ অলপ তেলটো গৰম হ'ব ধৰিছে এতিয়া আকৌ বেলিব আৰম্ভ কৰিছোঁ আমি ঘূৰণীয়াকৈ বেলিম বেলাৰ পিছত আৰু আপোনালোকে বেলিলে ডাঠকৈ বেলিব বহুত পাতল নকৰিব বেলা হোৱাৰ পিছত আমি এতিয়া কাটিব আৰম্ভ কৰিলোঁ আপোনালোকে যিটো আকৃতিত বিচাৰে সেই আকৃতিৰ মতে কাটি ল'ব আমি এনেকৈ কাটিছোঁ আমি এনেকুৱা আকৃতিত বনাইছোঁ সেইকাৰণে আমি তেনেকুৱাকৈ কাটি লৈছোঁ আপোনালোকে যি আকৃতিত বনায় তেনেকুৱা আকৃতিত কাটি ল'ব বৌৱে কাটি আছে আমি এনেকৈ কাটি উঠি সেই আকৃতি যি আকৃতিত বনাইছোঁ কাটি উঠি আমি অলপ টিপি দিছোঁ আৰু এটা কথা আপোনালোকে মন কৰিব আপোনালোকে কটা সেইখিনি আকৃতিখিনি যাতে সমান হয় সৰু ডাঙৰ যাতে নহয় যদি সৰু ডাঙৰ হয় বনাওঁতে অসুবিধা হ'ব যাতে আকৃতিটো সকলোতে সমান হয় সেইটো কথা আপোনালোকে মন কৰিব ইফালে আমাৰ তেল গৰম হ'ব ধৰিছে আমাৰ কাটা হোৱাখিনি আমি এতিয়া বহাই দিওঁ মাজতে অলপ মই বহাই দিওঁ এইফালে আমি কেৰাহীত বহাই দিলোঁ আমাৰ এইখিনি বনোৱা হৈ গৈছিলে বহাই দিলোঁ এতিয়া আমি জুইটো বেছি কৰা আছে তাৰপিছত বহাই দিয়াৰ পিছত 2বাৰমান লৰাই দিয়াৰ পিছত আপোনালোকে জুইটো মিডিয়ামত ৰাখিব ৰাখি থ'ব তাৰপিছত মাজে লাৰি দিব যেতিয়া সেইখিনি ৰঙা হ'ব ধৰে তেতিয়া আপোনালোকে নুমাব এয়া আমাৰ ৰঙা হ'ব ধৰিছে ৰঙা হ'ব ধৰোঁতে আমি এইখিনি নুমাই কাঁহীত থলোঁ যাতে চাব তেলখিনি নাহে তেলখিনি নহাকৈ নুমাব অকণমান সময় ৰখিব এনেকৈ ধৰি এইখিনি আমাৰ হৈ গ'ল এতিয়া আকৌ আমি বেলিখিনি বহাই দিছোঁ আগৰ দৰে একে নিচিনাকৈ আমি গোটেইখিনি অলপকৈ দি বনালোঁ আমাৰ গোটেইখিনি বনোৱা হৈ গ'ল ইয়াত চাওক আপোনালোকে অকণমান বাকী আছে সেইখিনিও হ'ল বনোৱা এতিয়া আমি চেনি পানী বনাবৰ কাৰণে কেৰাহী এটা বহাই দিছোঁ এইখিনি আমাৰ বনোৱা হোৱাখিনি এতিয়া আমি ইয়াত দিম চেনি এয়া আমি দিলোঁ 1 কাপ চেনি ডাঙৰ কাপেৰে আমি ইয়াত 1 কাপ পানী দি দিলোঁ
দি উঠি আমি এতিয়া গলিব দিম চেনিটো। লৰাই দিলোঁ দুবাৰমান চেনিখিনি। এতিয়া চেনিখিনি গলিব। চেনিখিনি গলি আছে, ভুজনি কাটি গৈছে গোটেই। চেনিখিনি গলি গ'ল। এতিয়া আমি বনাই থোৱা খুৰমাখিনি দিম ইয়াতে। এইখিনি আমি দি দিলোঁ। দি উঠি আমি কেৰাহীটো তলত নুমাই আনিছোঁ, আনি এতিয়া লৰাই দিছোঁ। গোটেইখিনি সানি দি দিলোঁ। আপোনালোকে চাৰিওফালে ধুনীয়াকৈ এনেকৈ লৰাই দিব, যাতে গোটেইকেইটা খুৰমাতে চেনিটো লাগি যায় চেনিখিনি। এতিয়া আকৌ আমি গেছটো অন কৰি আকৌ লৰাই দিছোঁ গোটেইখিনি যাতে লাগি যায় চেনি, সেইটো মন কৰিব আপোনালোকে, নহ'লে আধা মিঠা নহ'ব। এনেকৈ এয়া চেনিখিনি আমি লৰাই দিলোঁ খুৰমাখিনি তিয়াই। এয়া চাওক চেনিখিনি শুকাই গ'ল, এয়া লাগি ধৰিছে, চেনিখিনি বগা হৈছে। এয়া চাব আপোনালোকে যাতে ধুনীয়াকৈ লাৰি দিয়ে, সকলো খুৰমাতে যাতে চেনিখিনি লাগি যায়, তেনেকৈ লৰাব। হৈ গ'ল আমাৰ এই খুৰমা। এয়া চাওক আপোনালোকে, হৈ গ'ল খুৰমা আমাৰ। খুৰমা বনালোঁ, বৌ আৰু মই খুৰমা বনাই আমি খুৰমা চাহেৰে খালোঁ। ধুনীয়া লাগিছে, মিঠা হৈছে, ধুনীয়া লাগিছে খাই। আপোনালোকেও চেষ্টা কৰিব পাৰে ঘৰতে খুৰমা বনাব, কম সময়তে বনাব পাৰে খুৰমাটো। গতিকে আপোনালোকেও চেষ্টা কৰিব ঘৰতে। যদি আপোনালোকে বনায় আৰু আপোনালোকে বনালে মোক তলত কমেণ্ট কৰি জনাব, আপোনালোকে বনাইছেনে, কোনে কোনে বনালে আৰু কেনেকুৱা হৈছে, আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো এইখিনি, আজি ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। যদি আপোনালোকৰ চাই ভাল লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব, যিসকল মোৰ চেনেলত নতুন হয়। আৰু আপোনালোকে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহি থকা প্ৰতিটো ভিডিঅ'ৰ সৈতে আপোনালোকে নটিফাই হৈ থাকে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ঠিক আছে, ধন্যবাদ।